বন্ধুসকল, আজি আমি আলোচনা কৰিম 11ৰে পূৰণ কৰা এটা সহজ পদ্ধতি। এই পদ্ধতিটো আমি তিনিটা ষ্টেপত আলোচনা কৰিম, গতিকে আপোনালোকে ধৈৰ্য সহকাৰে শেষ পৰ্যন্তলৈ চাই থাকক। গতিকে 11ৰ লগত পূৰণ কৰা, হাতেৰে পূৰণ কৰিলে আমি 11 হাতৰ আগে পিছে দুটা শূন্য দিম। তাৰপিছত আমি এই দুটা যোগ কৰিলে কিমান হ'ব? 7 হ'ব, আৰু এই দুটাৰ লগত যোগ কৰি 7 হ'ব। হৈ গ'ল আমাৰ মাল্টিপ্লাই। তো 26ৰ একে পদ্ধতি, 26ৰ আগে পিছে দুটা শূন্য দিম। গতিকে তাৰপিছত আমি এই দুটা সংযুগ্ম সংখ্যা দুটা যোগ কৰিম। তো 6, তাৰপিছত এই দুটা যোগ কৰি হ'ব 8, এই দুটা যোগ কৰি হ'ব 2। তাৰপিছত আমি 0, 2, 3, 4, 0 এইটোৰ লগত আমি কি কৰিম? এইটো 4, ইয়াৰ লগত এইটো যোগ কৰিলে হ'ব 7, এইটোৰ লগত যোগ কৰিলে হ'ব 5, আৰু এই দুটাৰ লগত যোগ কৰিলে হ'ব 2। তাৰপিছত আমি আলোচনা কৰিম এইটো। তো 0, 4, 1, 2, 3, 0। গতিকে আমাৰ হ'ব, তো ইয়াৰ লগত যোগ কৰিলে হ'ব 3, ইয়াৰ লগত যোগ কৰিলে হ'ব 5, আৰু এইটোৰ লগত এইটো যোগ কৰিলে হ'ব 3, এইটোৰ লগত যোগ কৰিলে 5 হ'ব, আৰু ইয়াৰ লগত এইটো যোগ কৰিলে হ'ব 4। হৈ গ'ল আমাৰ মাল্টিপ্লাই। তো আমি এনেকে 11ৰে অতি সহজভাৱে আমি 11ৰ লগত পূৰণ কৰিব পাৰোঁ। গতিকে আমি দ্বিতীয় ষ্টেপত আলোচনা কৰোঁ। তো এইটো হ'ল হাতত থকা অংক 0, 7, 8, 6, 0। ইয়াৰ লগত এইটো পূৰণ যোগ কৰিলে হ'ব 6, ইয়াৰ লগত যোগ কৰিলে হ'ব 14, 4, 7 থাকিল 1, আৰু এইটো পূৰণ কৰি যোগ কৰিলে হ'ব 15, আৰু 1, 16, আৰু এইটোৰ লগত যোগ কৰিলে হ'ব 7, আৰু 1, 8। হৈ গ'ল। এতিয়া আমাৰ এইটো 0, 5, 2, 7, 8, 0, ইয়াৰ লগত যোগ কৰিলে হ'ব 8, এইটোৰ লগত যোগ কৰিলে হ'ব 15, 5, 7 থাকিল 1, এইটো যোগ কৰিলে হ'ব 9, আৰু 8 10, এইটো যোগ কৰিলে হ'ব 5, আৰু 2 যোগ কৰিলে হ'ব 7, আৰু 1, 8, আৰু এইটো যোগ কৰিলে হ'ব 5। হৈ গ'ল। এতিয়া আমি এই 11ৰ পূৰণ কৰাৰ পদ্ধতিটো আমি এই অংকটোতে এপ্লাই কৰিব পাৰোঁ। গতিকে আমি কৰোঁ, এইটো 9 6 8 5 7, এইটোক আমি 11 পূৰণ 5 এনেকৈ লিখিব পাৰোঁ। এতিয়া 11 পূৰণ কৰিলে এইটো হ'ব 0, 9 6 8 5 7। তো এইটো 11 পূৰণ কৰিলে 0, তো 1 যোগ কৰিলে হ'ব 7, এইটো যোগ কৰিলে হ'ব 12, 2 7 থাকিল 1, এইটো হ'ব 13, 1 14, এইটো যোগ কৰিলে 14, আৰু 1 5, 15, 5 7 থাকিল 1, এইটো যোগ কৰিলে হ'ব 16, 15, আৰু 1 16, এইটো যোগ কৰিলে হ'ব 9, আৰু 1 10। এই হৈ গ'ল। আমি যেহেতু 5ৰে পূৰণ কৰিম, এতিয়া 10ৰে পূৰণ কৰিলে, 10ৰে পূৰণ কৰিলে এটা শূন্য বাঢ়ি যাব, আৰু আমি কি কৰিম? 2ৰে হৰণ কৰি দিম। 2ৰে হৰণ কৰিলে হ'ব, এইটো 2ৰে হৰণ কৰিলে 5 বাৰ যাব, আৰু 3 বাৰ, এইটো 2 বাৰ, আৰু ইয়াতে 14 যাব 7 বাৰ, এইটো 1 বাৰ, এইটো হ'ব 7ৰ মাজত যাব 3 বাৰ, আৰু 5 বাৰ। হৈ গ'ল আমাৰ মাল্টিপ্লাই। তো এনেকৈ আমি অতি সহজে কৰিব পাৰোঁ। যদি ভিডিঅ'টো ভাল পাইছে, লাইক কৰক, কমেণ্ট কৰক, আৰু শ্বেয়াৰ কৰি দিয়ক। যিসকল বন্ধু বান্ধৱীয়ে মোৰ ভিডিঅ' এতিয়ালৈকে চাব পৰা নাই আৰু এনেকুৱা ভিডিঅ' পাই থাকিবলৈ ছাবস্ক্ৰাইব কৰক, আৰু কাষৰ বেল আইকনটি বজাই দিয়ক। থেংক ইউ।